নটা মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া মা আৰু মই যাব ওলাইছোঁ পিঠাগুড়ি খুন্দিবলৈ, কাৰণ বিহুটো আহি পালেহিয়ে ন, সেইকাৰণে মানে যাব ওলাইছোঁ। আৰু আমাৰ ঘৰত থকা ঢেঁকীটো মানে ভাঙিলে, সেইকাৰণে লগৰজনী ঘৰত গৈ পিঠাগুড়ি খুন্দি আনিলোঁ। এয়া দেখিছেনে লগৰজনী গতি, তাই চাগে ভিডিঅ'টো দেখিলে মোক বকিবই, কাৰণ ভিডিঅ'টো দিব মানাই কৰিছিলে। এইফালে আকৌ আহি থাকোঁতে মাক ভিডিঅ' কৰিব দিলোঁ। মায়ে কি কৰিছে চাওকচোন। টাউনত বজাৰ কেইটামানো আছিলে, সেইকাৰণে ভাবিলোঁ একেবাৰে কৰি লৈ যাওঁ। এয়া মায়ে বজাৰ কৰি মেলি আহিলে, আৰু মই পিঠা বনোৱা কাম এইবোৰ কৰি খুব ভাল পাওঁ দেই। এইবাৰ বিহুত কোনে কি পিঠা বনাইছে ক'বচোন। এইফালে ঘৰ পাবৰ হ'ল, চিধাই আহি মই একদম পিঠা বনোৱাতহে লাগিলোঁ, যিহেতুকে মানে পিঠাখিনি গোন্ধাই যাবও পাৰে, গৰম পৰিছে বহুত। লগালগ পিঠা বনাইছোঁ। এইফালে আকৌ তেল পিঠাও বনালোঁ, আৰু এই পিঠাটো খাই মই খুব ভাল পাওঁ। কোনে কোনে ভাল পায় ক'বচোন। আজিৰ মিনি ভ্লগটো ইমানেই। চাই ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই।